নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল ডিপ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল দেওবাৰে যি অসম পুলিচৰ উপ পৰিদৰ্শকৰ ৰিটেন এক্সাম হৈছিল সেই ৰিটেন এক্সামৰ কুৱেশ্যন পেপাৰসমূহ এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে। আপোনালোকে হয়তো সেই ফটোসমূহ বিভিন্ন মাধ্যমত দেখা পাইছে, সেয়া হোৱাটছআপ হওক ইউটিউব হওক। এই ফটোসমূহ কেনেকৈ লাভ কৰিলে এই ক্ষেত্ৰত আমাৰ কুৱেশ্যন মাৰ্ক আহি যায় আৰু আহিবই। কুৱেশ্যন পেপাৰ লিক হৈছে এই কথাটো আমাৰ সকলোৰে মনত কুৱেশ্যন আহিবই। যেতিয়া ময়ো এক্সাম দিবলৈ গৈছিলোঁ তেতিয়া কোনো ডিজিটেল বস্তু এক্সাম হললৈ সোমাব নোৱাৰোঁ আৰু জোতা মোজা পৰ্যন্ত খুলি দিয়া হৈছিল। ইমান কটকটীয়া নিৰাপত্তা বেষ্টনীৰ পিছত কেনেকৈ কুৱেশ্যন পেপাৰ লিক হ'ব পাৰে তাত ডাউট হ'বই আমাৰ। আৰু যেতিয়া এক্সাম হলত সোমাই যাওঁ আৰু তেতিয়া টাইম হ'ব তেতিয়া আমাৰ সন্মুখত কুৱেশ্যন পেপাৰ চিলটো খোলা হ'ব আৰু তেতিয়া পেকিং থাকিবই। পেকিঙৰ পৰা উলিয়াই আমাক দিব, আমি এক্সাম দিম। দিয়াৰ পিছত সেই OMR চিটখন কুৱেশ্যন পেপাৰৰ ভিতৰত সোমাই গোটেইখিনি আমি জমা দিম। তেওঁলোকে কুলিটো চাব নোৱাৰে আমি কোনটো কৰিছোঁ কোনটো কৰা নাই, সেইটো ৰুলছ নাই। এতিয়া আমাৰ প্ৰশ্ন, ফটোখন কোনে উঠাইছিল? নাই ওপৰ মহলৰ মানুহে উঠাইছিল নাই কেণ্ডিডেটে উঠাইছিল? যদি কেণ্ডিডেট হয় পৰীক্ষা হললৈ কেনেকৈ মোবাইল লৈ আহিব পাৰিলে? সেয়া আমাৰ কুৱেশ্যন হয়। বহুত দূৰ দূৰণিৰ পৰা এক্সাম দিব আহে, পইচা বহুত খৰচ হয় আৰু যিমান দিনে নিশাই কষ্ট কৰি পঢ়ি আহিছিল সেইসকলৰ কি হ'ব? গতিকে মই ভাবোঁ নিশ্চয় সেই বিষয়টো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু DGP ছাৰে নিশ্চয় সুন্দৰ পদক্ষেপ ল'ব। যদি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।